সকলো দৰ্শকলৈ নমস্কাৰ জনাইছোঁ। মই হিৰণ দলে আৰু আজি আমি গৈ আছোঁ গোগামুখ গল্ডেন জুবলি। আমি চাৰিজন গৈ আছোঁ। এইটো চিৰাং আৰু এইফালে টায়েং আৰু এইফালে পায়েং ৰাইমিং। চ' আমি আজি ট্ৰেইনত গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি লাষ্ট ন গল্ডেন জুবলি, আজি লাষ্ট ডে। চ' আজি লাষ্ট ডেত আমি গৈ আছোঁ। সদায় মানে লাষ্ট ডেতে যাবলগীয়া হৈ যায়। চ' চাই থাকিব ভিডিঅ'টো। ট্ৰেইনত উঠিলোঁ আমি, সেইফালে ট্ৰেইনত উঠিলোঁ আৰু এতিয়া ট্ৰেইনটো 6:45 যাব ইয়াৰ পৰা। চ' চাই থাকিব মই ভিডিঅ'টো, মোৰ ভিডিঅ'টো চাই থাকিব। মই দেখাই থাকিম যি দেখা পাওঁ। মৰিদল আহি পালোঁ। মৰিদলৰ পৰা এতিয়া ডাইৰেক্ট ধেমাজি পাম। আমি গৈ আছোঁ আৰু এইফালে বাহিৰত আমাৰ লগৰ দুজন আছে। এইফালে বহুত মানুহ আছে আৰু আপোনালোকক মই চিধা লগ পাম গোগামুখ ইয়থ ফেষ্টিভেল। আমাৰ লগত এয়া ৰেপাৰ এজন আহিছে। এইফালে নিউ ৰেপাৰ হয় লিগাঙত এটা ৰেপ চং ৰিলিজ হ'ব। সকলোৱে শুনি দিব, মোৰ চেনেলতো দিম। ফাইনেলি আমি বহুত কষ্টৰ মাজত গোগামুখ আহি পালোঁ। মানুহ চাব পাৰে, বহুত মানুহ পূৰা মানে বহুত কষ্টৰ মাজত আমি সকলোৱে আহি পালোঁ। চ' মানুহ চাই লওক গোগামুখত কিমান মানুহ। কেনেকুৱা লাগিছে, ইমান কষ্ট আহি পাইছোঁ পুৰা মানে। ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আহিছোঁ, সেইকাৰণে আমি অলপ ইয়াতে বহি লওঁ, অলপ খাই লওঁ কিবা কিবি। এতিয়া আমি খাই লওঁ। ইফালে ইফালে আমাৰ পুৰি 1 প্লেট 2 প্লেট আৰু 3 প্লেট আৰু সেই ভাত খাই আহিছে বুলি চাহ খাইছে আৰু মোৰতো মোক দিয়া নাই, এতিয়ালৈকে মোক দিয়া নাই। এইফালে আনি আছে, এইফালে আহি আছে মোৰতো। এয়া আহি পালে মোৰ। আৰু এইটো পানীটো আমি নিজে কিনি আনিছোঁ আৰু এইটো হোটেলতে ৰাখিছে। পানীটো মই এতিয়া খাই লওঁ। চাৰিআলি আহি পালোঁ আমি। এতিয়া অটৰ আহিছোঁ ষ্টেচনৰ পৰা। আমি ৰুটি খাই কিনি যিহেতু অটৰ লগত আহিছোঁ। আমি যিহেতু খোজকাঢ়ি যাবলৈ বহুত দূৰ আছে, সেইকাৰণে আমি আমাৰ টিম অলপ ৰেষ্ট কৰিলোঁ। এইফালে ড্ৰাইভাৰটো মানুহ বিচাৰি আছে। চ' তেতিয়ালৈকে আমি অলপ ইয়াতে ৰেষ্ট পাওঁ। ফেষ্টিভেল কৰা জেগা এইফালে আছে। আমি সকলোৱে আহিলোঁ। আমি পিছফালৰ পৰা আহিছোঁ। আগত মেইন গেটৰ পৰা গাড়ী সোমাব নিদিয়ে বুলি পিছফালৰ পৰা আমাক লৈ আহিছে। চ' আহি পোৱাৰ লগে লগে আমি মেইন গেটলৈকে নাযাওঁ। আমি ফাৰ্ষ্টত কি কৰিব যাম? মাইনাছ চুচু কৰিব গৈ আছোঁ আমি এতিয়া। চ' চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড লগতে কৰিব ছাবস্ক্ৰাইব। চাব পাৰে মেইন গেট পুৰা ফটো শ্বুট চলি আছে। এইফালে পুৰা মানুহ ভিৰ হৈ আছে আৰু আমি এইফালে থিয় হৈ আছোঁ। ক'ত যাম বুলি ভাবিছোঁ। আমি এতিয়া ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আহিছোঁ। চ' সেইকাৰণে আমি হোটেলত আহিছোঁ। হোটেলত আহি কিনে আমি এতিয়া ভাত খাব লৈছোঁ। এতিয়া আহি পালে এইটো আৰু এইফালে আমি লৈছোঁ চাইমদ দুইটা। আমাৰ 2 বটল আমি চাইমদ লৈছোঁ। একটাত 50 টকা, কিন্তু 40 টকাকৈ লৈছোঁ আমি। আৰু ভাতটো 100 টকা, মাংস গাহৰি মাংস 100 টকা আৰু মাছৰো ছেইম প্ৰাইচ। আৰু এইফালে চেল্ফি মাৰি আছে আমাৰ টাইম ছাৰ। সেইফালে এয়া মাংস চব্জি। এইফালে তই আছিলি নেকি মাছ খোৱাটো নেকি তই? আৰে তই মাংস নাখাওঁ বুলি কৈ কিনে আছে। এইটো মাছটো এটাত 5 টকা। উঠাই দে এক পিচ উঠাই দে। এইটো মাছ একটাত 5 টকা
একটাত 5 টকা আহি চাৰিটা লৈছে 4টাত 20 টকা পৰিব আমাৰ মাংস 2 পিচ দিছে 2 পিচটো আৰু ভাতটো সবটো মিলাই 100 টকা ষ্টাৰ্ট কৰিলে আৰু খোৱা এইকেইটা ভাত খাই শেষ কৰি কিনে আমি এতিয়া বহুত ঘূৰি মুৰং ঘৰতো শুই থাকিলোঁ বহুত সময় শুই থাকিলোঁ আৰু হোৱাৰ পাছত লগৰ দুটা মোবাইল চাৰ্জ কৰিবলৈ গ'ল আৰু আমি তিনিজনে আছোঁ সিহঁত দুজন হেৰাই গ'ল আৰু এফালে কি চলি আছে আপোনালোকে দেখি পাইছেই চাগে কুঁৱলী ৰাতিপুৱা যে কুঁৱলী আহে ঠিক সেইদৰে ধূলি পুৰা মানুহ পুৰা ধূলি আৰু মানুহ মানুহক ভালকে দেখি নাপায়কে পুৰ কামনা আৰু মিষ্টাৰ ভাইক লগ পাইছোঁ মই কি আছামিছত ক'ব লাগিব একো নাই বাৰু আছামিছে কৰিব নমস্কাৰ জনাইছোঁ সকলোকে এল ব্লগাৰ সকলোকে নমস্কাৰ জনাইছোঁ এল ব্লগাৰ চেনেলৰ পৰা কি ক'ম মানে এতিয়া তোমাৰ চেনেলটোৰ নাম এল ব্লগাৰ চেনেল এম ব্লগাৰ আচ্ছা এল ব্লগাৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন দবাই প্ৰেছ কৰি ৰাখিব যাতে মানে ঘৰে যেতিয়া মানে নতুন ভিডিঅ' আপলোড কৰে তেতিয়া আপোনালোকে অতি সোনকালে চাব পাৰি আচ্ছা নতুনকৈ ক্ৰিয়েট কৰিছে তো গাইজ এতিয়া ব্ৰ নতুনকৈ মানে ইউটিউবত আহিছে তো কিবা কিবি ভুল হ'ব পাৰে তো আপোনালোকে ক্ষমা কৰিব আৰু শুধৰাব মানে ইমানেই আৰু কি ক'ম বেছিকৈ লাভ নাই ন তো ইমানেই আপোনালোকে ছাপোৰ্ট কৰি ব্ৰ যাতে নেকি ব্ৰ মানে আৰু আপোনালোকে ভিডিঅ' দিব পাৰে আমাৰ ডিকে ৰাস্তাৰ ভাইক লগ পাইছোঁ এয়া হয় ডিকে ৰাস্তাৰ ভাই হেল্ল' দাদা আপোনাক ইউটিউবত ইমান বগাকে দেখি ইয়াত একচুৱেলি তেনেকুৱা যিহেতু ভিডিঅ'ত সকলোৱে বগা ন তো বাস্তৱতো ক'লা হ'বই লাগিব যিহেতু মই কি ক'ম আৰু বহুত ক'লা বঙালী মামা অহা নাই নেকি মামক আজিকালি নানো মানে প্ৰব্লেম চলি আছেতো সেইটোৰ কাৰণে অকণমান এতিয়া ভাগে আছোঁ একেলগে থকা নাই যিহেতু আণ্ডাৰ 18 আছিলে তাই সেইটো কাৰণে মই তাইক ঘৰত ৰাখিছোঁগৈ এতিয়া মই ঘৰত আছোঁ তাইও নিজৰ ঘৰত আছে থেংক ইউ এইটো হ'ল আমাৰ হিৰণ দলে বৰ্তমান এতিয়া মই তাৰ কেমেৰামেন হৈ আছোঁ তো বল চাব পাৰে বহুত এটা হোটেললৈ বৰ্তমান তাৰ কেমেৰামেন আৰু কি লৈ আছে এইফালে মই মৰা গাদ পুৰা ডান্সটো এতিয়ালৈকে কৰা নাই হ'লেও মানে ঘূৰি আছোঁ আৰু ভাত নোখোৱাকৈ আছোঁ বেলেগ বস্তু খাই আছোঁ আৰু এফালে আছে আমাৰ 5জন আহিছিলোঁ কিন্তু 5জনৰ পৰা 2জন ক'ত গ'ল নাজানো কিন্তু গ'ল আৰু এতিয়া আমি 3জন আছোঁ ত' আমি আজি ৰাতি ডান্স কৰিম